আজি আমি কথা পাতিম ইনষ্টাগ্ৰামত হাগাৰ লগতে পাতি থকা কিছুমান সাগৰীৰ বিষয়ে। তেন্তে বন্ধু বান্ধৱীসকল দেৰি নকৰি আৰম্ভ কৰোঁ। আৰে বাইদেউ আপুনি মানে এতিয়াও মৰম পোৱাই নাই। মানে বাইদেউৰ আধা বয়স মৰম নেপাওঁতে পাৰ হৈ গ'ল। আৰে মাইনা তোমাৰ মৰম ল'বলৈ বয়স হোৱা নাই। আৰু তোমাক যদি মৰম কৰিবলৈ যায় তেন্তে পুলিচেহে ধৰিব। বাইদেউ গৰাকীয়ে মানে কি দেখুৱাব খুজিছে? ভিডিঅ' বনাব গৈছে নে ধান ৰুব গৈছে বাৰু? বাইদেউ আৰম্ভ কৰা। আৰে বাইদেউ তোমাক কোনে হাঁহিব? তোমাৰতো হাফ পেণ্টটো দেখি বেলেগ কোম্পানীৰ মাল যেনেই লাগে। আৰে বাইদেউ তুমি যদি এইবোৰ ড্ৰেছ পিন্ধি মাছ মাৰিব যোৱা তেন্তে মাছ কম বেং বেছি পাবা। মই হম ৰজা তুমি হবা ৰাণী আমাৰ কাহিনী। বাইদেউৰ কলিজাখন ইমান ডাঙৰ নে? মোৰতো সন্দেহ হৈছে বাইদেউৰ কলিজাখনত এটা ডাঙৰ চিক্ৰেট ৰুম আছে। আৰে বাইদেউ এনেকুৱা হিং লগাই মৰম বিচাৰিব গ'লে তোমাক মৰম কম দিব, গৰু বুলি বেছি হাল বোৱাব।